শকুনি মই শকুনি গান্ধাৰৰ সেই হতভাগা যুৱৰাজ, সেই অবৰ্ণনীয় হস্তিনাপুৰীয়া শোষণৰ বিৰুদ্ধে বিদ্ৰোহ নতুবা সক্ষোভ কামনা এক অদ্বিতীয় প্ৰতিশোধৰ। মোৰ সমকক্ষ হোৱাৰ ধৃষ্টতা কোনে কৰিব পাৰে? গান্ধাৰৰ পৰা হস্তিনাপুৰলৈ আজিও শুনা পাবা ৯৯ মুমূৰ্ষ ভাতৃৰ আতুৰ পিননি, অথবা মদমত্ত শতভাগ্যৰ মৰণ কাতৰ আৰ্তনাদ। সি যে পিননি নহয় আৰ্তনাদ, সেয়া মোৰেই অন্তৰৰ জ্বালামুখী উদ্গিৰণ। এশ ৯৯টা মৃতদেহত খোদিত আছে এই নিৰ্দয় শকুনিৰ হৃদয়ৰ আদ্যোপান্ত। খোদিত আছে কুৰুক্ষেত্ৰৰ মৰিশালীৰ বুৰঞ্জী। স্বাৰ্থপৰ পিতামহ ভীষ্মৰ পৰা পৌত্ৰসম অভিমন্যুলৈ একাধিক প্ৰজন্ম নাশৰ নিষ্ঠুৰ অথচ সঁচা ইতিহাস। কোন বাৰু পাঞ্চালৰ পতনৰ কাৰণ? ভগ্নীপতি জন্মান্ধ ধৃতৰাষ্ট্ৰ নে স্বেচ্ছান্ধ ভগিনী গান্ধাৰী? আজিও ঠাৱৰ কৰিব পৰা নাই মই। যদিও মৃত হস্তিনাপুৰৰ সমাধিত লুকাই থৈছো পাঞ্চালৰ ধ্বংসস্তূপৰ মৰ্মান্তিক বেদনা। ভাতৃৰ ভোকৰ ভাত কাঢ়ি জীয়াই থকা জনে নিচিনে এশ দুৰাত্মা ভাগিনৰ স্নেহ বন্ধন। কেৱল মনত ৰাখে পিতৃসুবলৰ দগ্ধ হাড়ৰ টুকুৰাৰে পাহাৰ গুটি সজাৰ বিড়ম্বনা। ভীষ্মকুলৰ পতনেই অভীষ্ট হলেও পাৰ্থসাৰথীৰ ধৰ্ম স্থাপনত সমানেই অংশীদাৰ মই। নিজকে নিঃশেষ কৰি শতৰু নিপাত কৰি খলনায়ক হৈও অমৰ হোৱাৰ জ্বলন্ত দৃষ্টান্ত মই শকুনি মই।